কুৱেশ্যন নম্বৰ 1 তলৰ কোনবিধ অনুভৱ সম্পদ ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব ডি নম্বৰটো সৌৰশক্তি সৌৰশক্তি হৈছে অনুভৱ সম্পদ নেক্সট কুৱেশ্যন নৱীকৰণ সম্পদবিধ বাছি উলোৱা নৱীকৰণ সম্পদ কোনটো বাছি উলোৱা ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ডি নম্বৰটো প্ৰাকৃতিক গেছ অনৱীকৰণ সম্পদ মনত ৰাখিব নেক্সট কুৱেশ্যন জুম খেতি আমি সাধাৰণতে দেখিবলৈ পাওঁ ইয়াৰ অপশ্যন 4টা আছে জুম খেতি আমি ক'ত দেখিবলৈ পাওঁ সাধাৰণতে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব সি নম্বৰটো পাহাৰীয়া অঞ্চলত জুম খেতি আমি সাধাৰণতে দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যনত চাওঁ কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ ঘাঁহনি অঞ্চলবোৰৰ নাম ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব সি নম্বৰটো স্টেপছ নেক্সট কুৱেশ্যন থৰ মৰুভূমি অৱস্থিত থৰ মৰুভূমি ক'ত অৱস্থিত ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো ভাৰতত থৰ মৰুভূমি অৱস্থিত নেক্সট কুৱেশ্যন গোবি মৰুভূমি অৱস্থিত গোবি মৰুভূমি ক'ত অৱস্থিত ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো আফ্ৰিকাত গোবি মৰুভূমি অৱস্থিত নেক্সট কুৱেশ্যন অসমত ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব সি নম্বৰটো মানাস ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন মানাস ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্পৰ যোজনা আৰম্ভ হয় ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো 1973 চনত মানাস ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্প যোজনা আৰম্ভ হয় নেক্সট কুৱেশ্যন ভাৰতত হস্তি প্ৰকল্প কেতিয়া আৰম্ভ হয় ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো 1992 চনত ভাৰতত হস্তি প্ৰকল্প আৰম্ভ হয় নেক্সট কুৱেশ্যন অজন বিন্দা গ্ৰহৰ কথা কোন চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰে ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব ডি নম্বৰটো 1985 চনত অজন বিন্দা গ্ৰহৰ কথা বিজ্ঞানীসকলে আৱিষ্কাৰ কৰে নেক্সট কুৱেশ্যন ভূমিকম্পৰ প্ৰবলত জোখা স্কেলডালৰ নাম কি ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো ৰিখটাৰ ভূমিকম্প প্ৰবলত জোখা স্কেলডালৰ নাম নেক্সট কুৱেশ্যন অসমত কেতিয়া বৰ ভূঁইকঁপ হৈছিল ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো 1950 চনত অসমত বৰ ভূঁইকঁপ হৈছিল নেক্সট কুৱেশ্যন ষ্টকহোম কনফাৰেন্স কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো 1972 চনত ষ্টকহোম কনফাৰেন্স অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি কেতিয়া হাতত লয় ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো 1952 চনত ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি হাতত লয় নেক্সট কুৱেশ্যন কাৰ্বন মন অক্সাইডৰ প্ৰধান উৎস কি ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো যান বাহন নেক্সট কুৱেশ্যন ভাৰতৰ উচ্চ ন্যায়ালয়ে পৰিৱেশ শিক্ষা বিদ্যালয় স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যায়ত পাঠ্যক্ৰম পৰ্যন্ত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়ে ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব সি নম্বৰটো 1988 চনত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়ে নেক্সট কুৱেশ্যন চিপকো আন্দোলনৰ আগৰি ধৰিছিল চিপকো আন্দোলন কোনে আগৰি ধৰিছিল ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব সি নম্বৰটো সুন্দৰলাল বহুগুণা চিপকো আন্দোলনৰ আগৰি ধৰিছিল নেক্সট কুৱেশ্যন বসুধা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ অপশ্যন 4টা আছে শুদ্ধ এনসাৰটো হ'ব সি নম্বৰটো ৰিঅ' ডি জেনেৰিঅ'ত বসুধা সন্মিলন অনুষ্ঠিত হৈছিল বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ